অৰুণিমাৰ অৰুণোদয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ কেঁচা জলকীয়া, নহৰু আৰু আদাৰ এটা খুব টেষ্টি আচাৰ। এই আচাৰ কিদৰে বনালোঁ চাওঁ আহকচোন। আচাৰ বনাবলৈ জলকীয়াখিনি আৰু আদা নহৰুৰ বাকলি গুচাই ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ। ধুওঁতে জলকীয়াৰ ঠাৰিখিনি মই এৰাই লোৱা নাই। এতিয়া শুকুৱাৰ পাছত ঠাৰিখিনি এৰাই দিম। ঠাৰিখিনি এৰাই ধুলে জলকীয়াৰ ভিতৰত পানী সোমাই যাব পাৰে, গতিকে ঠাৰিখিনি থকাতেই জলকীয়াখিনি ধুই ল'ব লাগে। জলকীয়াৰ ভিতৰত পানী সোমাই ৰ'লে আচাৰখিনি সোনকালে বেয়া হৈ যায়। নহৰুখিনিও ইয়াতে লৈ লৈছোঁ আৰু এনেকুৱা ডাঙৰ ডাঙৰ নহৰুবিলাক কাটি সৰু সৰু কৰি ল'ম। মই এনেকৈ দীঘল দীঘলকৈয়ে কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কাটি ল'ব পাৰে। এতিয়া আদাখিনিও টুকুৰা টুকুৰকৈ কাটি ল'ম। এয়া চাওক, এইদৰে মই কাটি লৈছোঁ। জলকীয়াখিনিও এয়া এইদৰে মই দুফাল দুফালকৈ ফালি লৈছোঁ। আচাৰ বনোৱা সামগ্ৰীসমূহ সম্পূৰ্ণ শুকান হ'ব লাগে। অকণমান পানী লাগি থাকিলে আচাৰ সোনকালে বেয়া হৈ যায়। গতিকে এই গোটেইখিনি মই সম্পূৰ্ণ শুকান হাতেৰে আৰু শুকান চুৰিৰে কাটি লৈছোঁ। এতিয়া ইয়াত হালধি দি দিছোঁ আৰু ভালদৰে এই গোটেইখিনি হালধি মিলাই ল'ম। মন কৰিব, মই এতিয়া ইয়াত নিমখ দি দিয়া নাই, কাৰণ এতিয়াই নিমখ দি দিলে জলকীয়াখিনিৰ পৰা পানী ওলাই যাব আৰু সেমেকা ধৰণৰ হৈ যাব। গতিকে শুকানে শুকানে মই এইখিনি বনাম। হালধি সনাৰ পাছত এইখিনি আকৌ এবাৰ ৰ'দত ৩-৪ ঘণ্টাৰ কাৰণে দি দিম। আচাৰ বনাবলৈ মই এয়া মছলা ব্যৱহাৰ কৰিছোঁ। তাৰ ভিতৰত আছে এয়া জিৰা, চকুটি, জনিগুটি, জালুক, মিঠি গুটি, বগা সৰিয়হ, ধনিয়াৰ গুটি, হিং পাউডাৰ আৰু ভিনেগাৰ। এতিয়া কেৰাহী এখন গৰম কৰি মছলাখিনি অলপ ভাজি ল'ম। প্ৰথমে জিৰা দিছোঁ চাহ চামুচেৰে 5 চামুচমান, চফ গুটি দিছোঁ 5 চামুচমান। আচাৰত চফ গুটি অকণ সৰহকৈ দিলে ভাল লাগে। ধনিয়াৰ গুটি দিছোঁ 4 চামুচমান। সৰিয়হ দিছোঁ 5 চামুচমান। আপোনালোকে বগা সৰিয়হৰ সলনি ক'লা সৰিয়হো ব্যৱহাৰ কৰিব পাৰে। মেথি গুটি দিছোঁ 2 চামুচমান। মেথি গুটি বেছিকৈ দিলে অলপ তিতা ভাৱ আহে। আৰু জালুক দিছোঁ 2 চামুচমান। 2-3 মিনিটমান সময় মছলাখিনি এইদৰে ভাজি ল'লোঁ। তাৰ পাছত গেছ অফ কৰি এইখিনি অকণ ঠাণ্ডা হ'বলৈ থলোঁ। ঠাণ্ডা হোৱাত এটা মিক্সিৰ জাৰত মছলাখিনি গুড়ি কৰি লৈছোঁ। এয়া চাওক, মছলাখিনি সম্পূৰ্ণৰূপে গুড়ি কৰি লৈছোঁ। এনেধৰণৰ দেখা গৈছে। মছলাখিনি এটা বাতিত উলিয়াই ল'লোঁ। এতিয়া আচাৰত দিবলৈ মিঠাতেল গৰমাই লৈছোঁ। ৰ'দত শুকুৱাৰ পাছত প্ৰথমে জনি গুটি দি লৈছোঁ। 2 চামুচমান জনি গুটি ইয়াত দি দিছোঁ মই।
আচাৰৰ ৰংটো ভাল হ'বৰ কাৰণে এয়া চাওক কাশ্মীৰী ৰেড চিলি পাউডাৰ 3 চামুচমান মই দি দিছোঁ। এতিয়া আচাৰত দিবলৈ তৈয়াৰ কৰা মছলাখিনি দি দিছোঁ। এয়া চাওক মই 7-8 চামুচমান মছলাৰ গুড়ি ইয়াত দি দিছোঁ আৰু দি দিছোঁ হিং 1 চামুচ। হিঙে আদা নহৰুখিনি মজি যোৱাত সহায় কৰিব আৰু ধুনীয়া টেষ্ট এটাও আনিব। কুহুমীয়া গৰম হৈ থাকোঁতে তেলখিনি ইয়াত ঢালি দিছোঁ। এতিয়া মই পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ আৰু এখন শুকান চামুচেৰে এইখিনি ভালদৰে মিহলাই পেলাইছোঁ। শেষত আচাৰখিনি বহুত দিন ভালে থাকিবৰ বাবে ভিনেগাৰ 3 চামুচমান দি ভালদৰে মিহলাই দিছোঁ। এয়া চাওক আচাৰ সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। এতিয়া এটা সম্পূৰ্ণ শুকান আৰু চাফা চিচাৰ পাত্ৰত আচাৰখিনি ভৰাম। আচাৰ সদায় চিচাৰ পাত্ৰত ৰাখিব লাগে, তেতিয়া আচাৰখিনি বহু দিনলৈকে ভালে থাকে। গোটেই আচাৰখিনি পাত্ৰটোত ভৰাই ল'লোঁ এইদৰে। আৰু শেষত অকণমান গৰম তেল আকৌ ইয়াত ঢালি থৈ দিলোঁ। এয়া চাওকচোন আচাৰখিনি দেখিবলৈ কিমান টেষ্টি লাগিছে। দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ তাতকৈ বেছি টেষ্টি হয় এইবিধ আচাৰ। মাজে সময়ে আচাৰখিনি এইদৰে ৰ'দত দি থাকিব, তেতিয়া আচাৰ বহু দিনলৈকে ভালে থাকিব। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।